দুটা চেনেল চলাই আছে, এটা ডিম্পু বৰুৱা আৰু এটা ডিম্পুজ ব্লগছ। এই দুয়োটা চেনেলৰ পৰা মানে তেওঁৰ ইনকাম কেনেকুৱা? হয় হয়, ইনকামটো ফিক্স নাথাকে, এইটো চৰকাৰী চাকৰিটো নহয় ইনকাম ফিক্স বুলি। নমস্কাৰ, মই চলিয়ান পৰাশৰ। মই এজন ইংৰাজী বিষয়ৰ শিক্ষক, লগতে এজন মিউজিচিয়ান। আপোনালোকে চাই আছে আজি ডিম্পুৰ লগত আন এটা ইণ্টাৰভিউ, য'ত তেওঁ ক'ব তেওঁ মান্থলি কিমান ইনকাম পায়, কিমান উপাৰ্জন কৰে ইউটিউবৰ ফালৰ পৰা। যদি আপুনি ডিম্পু বৰুৱাৰ ভিডিঅ' চাই ভাল পায় তেনে প্লিজ মোৰ এই ভিডিঅ'টো লাইক কৰি দিয়ক আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। ডিম্পুৰ দুটা চেনেল চলাই আছে, এটা ডিম্পু বৰুৱা আৰু এটা ডিম্পুজ ব্লগছ। এই দুয়োটা চেনেলৰ পৰা মানে তেওঁৰ ইনকাম কেনেকুৱা? হয় হয়, ইনকামটো ফিক্স নাথাকে, এইটো চৰকাৰী চাকৰিটো নহয় ইনকাম ফিক্স বুলি। তাৰমানে কি বৰ্তমানটো ইনকাম একদম কমি গৈছে, বৰ্তমান লকডাউন এডভাৰটাইজ দিয়া কোম্পানীবিলাকে এডভাৰটাইজটো উঠাই লৈছে, বৰ্তমানটো ইনকাম একদম কম। ইনকাম ধৰক জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মানলৈকে ইনকাম ভাল থাকে আৰু কমি যায়। তেনেকুৱাকৈ 30-40 হাজাৰমান থাকে আৰু প্ৰতিটো মানে এটা চেনেলৰ পৰা 15,000 মানকৈ ধৰিলে 30-40 হাজাৰ মানকৈ থাকে আৰু সেনেকুৱাকৈ। আচ্ছা, এই ক্ষেত্ৰতে আৰু এটা মই প্ৰশ্ন সুধি থওঁ যে বৰ্তমান নিবনুৱাটো বহুত বাঢ়ি আছে, নিবনুৱাৰ সংখ্যা বহুত বাঢ়ি আছে। তো আমাৰ ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰশীলতাৰ কথা কৈ আছে। তো এতিয়াৰ সময়ত আমাৰ বহুত ল'ৰা ছোৱালী এনেও আছে, শিক্ষিত বহুত ল'ৰা ছোৱালী এনে আছে, আৰু আমাৰ বহুতে মানে এনেকৈ ভাবি থাকোঁ আমি যে গভৰ্ণমেণ্ট জব এটা পাম, এনেকুৱা আশা ৰাখি বহি থাকোঁ। আৰু আমাৰ ডেকাৰ যিখিনি বয়স সময়, ধৰি লওক 18 বছৰমানৰ পৰা 30 বছৰমানলৈকে এই বয়সখিনি আমি কেৱল গভৰ্ণমেণ্ট চাকৰিৰ পিছত লাগি যাওঁ, আৰু 30-ৰ পিছত ভাবোঁ বা মা দেউতাই ভাবে যে ইয়াৰ বিয়া পাতিবৰ হৈছে, দোকান এখনে দি দিয়ক আৰু বা কিবা এটা কৰক। আৰু তেতিয়া আমি জাষ্ট কিবা এটা মিনিমাম কিবা এটা ইনকামৰ কাৰণে আমি গুচি যাওঁ, আৰু তেতিয়া ডাঙৰ প্ৰজেক্ট এটা লোৱাৰ আমাৰ মেণ্টেলো ইমান আমি ৰিস্ক ল'ব নোখোজোঁ। তেতিয়াহ'লে সেই ক্ষেত্ৰত কেনেকুৱা ক'বা তুমি? তাৰমানে নতুন চামটো যিয়ে পঢ়া শুনাও কৰিছে, ধৰা ডিগ্ৰী পাছ কৰিছে, আৰু তেতিয়া কি কৰা উচিত বা কেনেকৈ ভাবা উচিত? মোৰ মতে প্ৰতিজন ল'ৰাই এটা ধান্দা ল'ব লাগে যে আমি চাকৰি নাপাওঁ বা চাকৰি নকৰোঁ, যিকেইটাই পাব যিকেইটা আপোনালোকৰ ইণ্টাৰভিউ দি থাকক সেইবাবেই, কিন্তু এটা মাইণ্ডত সোমাই ল'ব লাগে যে আমি চাকৰি নাপাওঁ বুলি ভাবি পেলাই ইণ্টাৰভিউ দিয়ক, ন' প্ৰব্লেম। কিন্তু ভাবি ল'ব লাগে যে আমি চাকৰি নাপাওঁ, তো বেলেগকৈ কিবা এটা আমি কাম কৰিবই লাগিব, কাৰণ নাপায়েই এনেও। 10টা পোষ্ট ওলাব, তাতে এপ্লাই কিমানে কৰে 10,000, তাৰে 10টাই পালা, দেচোন, বাকী কেইটা পোষ্ট পাব। তো মোৰ মতে সকলোৱে এইটো ঠাণ্ডাত থাকিব লাগে একদম পঢ়াৰ পৰা, সৰুৰ পৰা, যে কোনো চৰকাৰী চাকৰি আমি নাপাওঁ, আমি কিবা বেলেগ খাব লাগিব। এতিয়া বেলেগকৈ খাব কেনেকৈ? এটা দুটা ছিষ্টেম আছে। কিছুমান দেশে কি কৰি আছে, পইচা ইনকাম কৰি আছে, আৰু কিছুমান দেশে পইচাটো নিজৰ মাজতে ঘূৰাই আছে। নিজৰ মাজতে ঘূৰাব চেষ্টা নকৰিব পইচাটো। আমাৰ ভাৰত দেশখনৰ মই কথা কওঁ, ভাৰতত বহুত বেছি জনসংখ্যা আছে। ভাৰতত যিবিলাক বিজনেছমেন আছে, মই সকলো বিজনেছমেনৰ কথা কোৱা নাই, নৰ্মেল বিজনেছমেনবিলাকে পইচা ভাৰতখনৰ মাজতে ঘূৰাই আছে। তাৰমানে ধৰক বস্তু এটা বনাই ভাৰততে বেচে, তাৰ পৰাই পইচা লয়। তো এইটো মানসিকতা নাৰাখি যদি অলপমান বেছি এক্সপেণ্ড কৰিব পাৰিনে নাই। এতিয়া যদি আপুনি জাপানৰ কথা চাই, জাপান দেশখনৰ ভিতৰতে একো নাভাবে ইমান, তেওঁলোকে বিভিন্ন দেশত গাড়ী চাড়ী বিক্ৰী কৰে, পইচা পায়। চাইনাই কি কৰে, বেলেগ দেশত বস্তু বিক্ৰী কৰে। তো আপোনালোকে এনেকৈ ভাবক যে আমি অসমতো ভাবক, ধৰক যে অসমৰ এটা বস্তু বনাম, অনলি অসমত বিক্ৰী নকৰোঁ, বাহিৰতো কৰিম, তেনেকুৱাকৈ মানে যিটো গ্ল'বেলাইজেশ্যন সেইটো কথা ভাবিব লাগে। মোৰ মতে ভাৰতৰ চবচে ডাঙৰ প্ৰব্লেম এইটোৱে, ভাৰতৰ যিবিলাক বিজনেছমেন আছে তেওঁলোকে কি কৰে, ভাৰতৰ বাহিৰৰ কথা নাভাবে, আৰু যে আমি নিজৰ মানুহখিনিৰ মাজতে পইচাটো ঘূৰি থাকিম, তাতে ঘূৰি থাকিম, যে মই ইয়াৰ পৰাই পইচা ইনকাম কৰিম, এতে কিবা বনাম, এতে কিবা কৰিম। কিন্তু যিবিলাক আপোনাৰ চাউথ কোৰিয়া হওক, চাইনা হওক, জাপান হওক, যিবিলাক বেলেগ দেশ, তেওঁলোকে নিজৰ দেশৰ কথা নাভাবে। আমাৰ হ'ব দেই, আমি বস্তু বনাম, বেলেগ দেশত সেই কৰিম, ইম্পৰ্ট কৰিম, এক্সপৰ্ট কৰিম, তাৰ পৰা সেই কৰিম। তো এইটো মানসিকতা লওক, তেতিয়াহে আমাৰ দেশখন আত্মনিৰ্ভৰশীল হ'ব, যিটো মোদীয়ে কয়। মোৰ মতে আন এটা মোৰ মনত আহি থকা প্ৰশ্ন যে তুমি এতিয়া মানে ডিম্পুই অসমৰ বিভিন্ন ঠাই আৰু বিভিন্ন সংস্কৃতিবিলাক আপোনাৰ লগত দেখুৱাই আছে, আৰু তথাপিও চাগে বহুত এনেকুৱা ঠাই আছে বা এনেকুৱা কিছুমান অনুষ্ঠান আছে যিবিলাক হয়তো অসমৰ মানুহে এতিয়াও অসমৰে আছে, কিন্তু অসমৰ মানুহে সকলোৱে ধৰক এখন ডিষ্ট্ৰিক্টৰ বস্তু বেলেগ এখন ডিষ্ট্ৰিক্টৰ পৰা এনেকৈ নাজানে। তো এই ক্ষেত্ৰত ডিম্পুৰ কিবা এনেকুৱা ষ্টেপ আছে নেকি যে অসমৰ মানে ডিম্পুৰ আগত এনেকুৱা কোনো ডাঙৰ ইউটিউবাৰ নাছিল যোনে অসমৰ বস্তুবিলাক ইমান ধুনীয়াকৈ দেখাইছিল বা অসমৰ মানুহে চাব পাৰিছিল? এতিয়া নতুনকৈ আমাৰ মানুহবিলাকে বিশেষকৈ ডিম্পুৰ কাৰণে হৈছে এইটো যে বহুত মানুহে গম পায় অসমত কিমাননো ইমান ভাল ধুনীয়া বস্তু আছে চাব লগা বা জানিবলগীয়া। গতিকে এনেকুৱা ক্ষেত্ৰত আৰু কিবা ষ্টেপ আছে নেকি ডিম্পুৰ, যে অসমৰ প্ৰায় প্ৰতিখন জিলাতে যিমানবিলাক ভাল বস্তু আছে
সেই বস্তুবিলাক দেখুৱাৰ কিবা প্লেনিং তেনেকুৱা প্লেনিং মোৰ একো নাই যদি আপোনালোকৰ অঞ্চলত কিবা এনেকুৱা আছে বা আপোনাৰো যদি কিবা আছে এনেকুৱা যেনেকুৱাকৈ ধৰক শৈলেনৰ ঘৰত আছিল যে খেতি কৰিছিল তেনেকুৱা যদি কিবা ইউনিক আছে তেতিয়াহ'লে মোক আপুনি মেইল কৰিব পাৰে dimpuborua6@gmail.com এইটো এটা মেইল এড্ৰেছ তো তাত মেইল কৰিলে মই ফোন নম্বৰ দিলে আপোনালোকক কণ্টেক্ট কৰিম যদি বস্তুটো মই মানে ভাবোঁ যে ইয়াৰ ওপৰত ভিডিঅ' বনাব পাৰি বা বস্তুটো যদি মোৰ ভাল লাগে বাকী তেনেকুৱা একো নাই ঠিকে আছে ডিম্পু এইদৰে আগবাঢ়ি যাওক তেওঁ এজন ল'ৰাই ইমানখিনি কাম কৰি আছে অসমৰ মানুহৰ বাবে অসমৰ ৰাইজে আদৰিও লৈছে আৰু এইদৰে অসমৰ ৰাইজে তেওঁক ছাপোৰ্ট কৰি যাওক তেওঁ আগবাঢ়ি যাওক এই ক্ষেত্ৰত ব্লগিঙৰ ক্ষেত্ৰত আৰু সদায় আমাৰ মাজত থাকি যাওক এইদৰে আৰু এই জেগাতে মই ডিম্পুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ দিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব এইটো চেনেল তো ভিডিঅ'টো কেনে লাগিল প্লিজ জনাব কমেণ্ট বক্সত আৰু এই ভিডিঅ'টো যদি ভাল লাগিল সঁচাকৈ তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগলৈও আপুনি ভিডিঅ'বিলাক পাই থাকে আৰু মোৰ নতুন গানৰ কিছুমান ভিডিঅ' আহি আছে কভাৰ ছং গতিকে সেইবিলাকো চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ